हेलो दोस्तों আপোনালোকে টিভি নাইবা মোবাইল ফোনৰ এডভাৰটাইজত ডাঙৰ সেলিব্ৰিটিবিলাকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কথা কৈ থকা নিশ্চয়কৈ শুনিছে তো আপোনালোকে মিউচুৱেল ফাণ্ড কি জানেনে যদি নাজানে আজিৰ ভিডিঅ'টোত ভালদৰে জানি লও ধৰি লওক আপোনালোকে ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব পাৰি সেইটো নাজানে নাইবা কেতিয়া ষ্টক মাৰ্কেটৰ প্ৰাইস ওপৰলৈ যাব কেতিয়া তললৈ যাব এইবিলাক চাই থাকিবলৈ আপোনালোকৰ হাতত সময় নাই তেতিয়া আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে কাৰণ মিউচুৱেল ফাণ্ডত কেইজনমান মেনেজাৰ থাকে আৰু সেই কোম্পানীটোৰ মেনেজাৰবোৰে আপোনালোকৰ টকাবোৰ হিহতৰ এনালাইসিসেৰে ধুনীয়াকৈ ষ্টক মাৰ্কেট নাইবা আন ইনভেষ্টমেণ্ট প্লেটফৰ্মবোৰত ইনভেষ্ট কৰে যেহেতু আপোনালোকে ইনভেষ্ট কৰা সেই নিৰ্দিষ্ট মিউচুৱেল ফাণ্ড কোম্পানীটোৰ মেনেজাৰবোৰৰ এক্সপিৰিয়েন্স বহুত বেছি সেয়েহে তেওঁলোকে এনালাইসিস কৰি ইনভেষ্ট কৰা টকাবোৰ অৰ্থাৎ আপোনালোকৰ টকাবোৰ বৰাৰ চান্সও বহুত বেছি সেয়েহে আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নিবিচাৰে নাইবা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ আপোনালোকৰ সময় নাই তেন্তে আপোনালোকে ভাল মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ মোক এতিয়াই ফলো আৰু সাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ।